যাত্ৰা, এই যাত্ৰাত চৰকাৰবিলাকৰ ভূমিকা খুব সবল হ'ব লাগে। কিন্তু দেখা গৈছে যোৱা দিনবিলাকত প্ৰত্যেকখন চৰকাৰেই ভূমিপুত্ৰসকলৰ ফালে পিঠি দি তেওঁলোকে আমদানি কৰা এই ৰাজ্যখনলৈ আমদানি কৰি অনা মানুহবিলাকৰ ওপৰত গুৰুত্ব বেছি। আমি এই জনগোষ্ঠীটোৱে আশা কৰিছোঁ যে আজি থকা চৰকাৰখন নাইবা ভৱিষ্যতে আহিব লগা চৰকাৰবিলাকে সকলোৱে যাতে আমাৰ এই ভূমিপুত্ৰসকলৰ ওপৰত গুৰুত্ব ৰাখে, গুৰুত্ব দিয়ে। আমি যাতে এইখন অসম আমাৰ আৰু এই অসমৰ অধিকাৰ আমাৰ হাতত থাকিব লাগে, এই কথাটো আমি যেনেকৈ ভাবোঁ তেনেকুৱা ধৰণে কৰিব পাৰোঁ, কৰে আমাক গুৰুত্ব দিয়ে চৰকাৰখনে, তাৰ বাবে আমি কামনা কৰিম। নহ'লে অনাগত দিনত আমি হয়তো এই চৰকাৰবিলাকৰ বিপৰীতে লগত নাথাকি আমি আমাৰ দৰে আমি ভবাৰ দৰে কাম কৰিবলৈ সকলো সময়তে আগুৱাই যাবলৈ বাধ্য। যিটো জনজাতিকৰণৰ প্ৰসংগটো আপোনালোকৰ মূল সমস্যা আছিলে আৰু স্পষ্ট কৰি দিয়া নাই জনজাতিকৰণৰ। চাওক, চৰকাৰ আহে আৰু যায়, চৰকাৰবিলাকৰ কথা অসমীয়া মানুহে এষাৰ কথা শুনিছে, কয়ো বোলে ৰাতি হ'লে হাত হাল বাই, দিনত হ'লে এহালো নাই। নিৰ্বাচনৰ সময়ত ঢাক ঢোল বজাই তেখেতসকলে দিনে নিশাই এইটো কৰা হ'ব, জনজাতিকৰণ কৰা হ'ব, স্বায়ত্ব শাসন দিয়া হ'ব ইত্যাদি ইত্যাদি বহু কথা, বহু আঁচনিৰ কথা কয়। কিন্তু কাৰ্যক্ষেত্ৰত নিৰ্বাচন যোৱাৰ পাছত তাৰ ফুটুকাৰ ফেন একো দেখা নাযায়। তো গতিকে আমি যোৱা দিনবিলাকত বহু চৰকাৰ পালোঁ। প্ৰত্যেকখন চৰকাৰে দিছপুৰৰ লগত আলোচনা হৈছে, আমাৰ দিল্লীৰ লগত আলোচনা হৈছে, জিলাবিলাকত আন্দোলন হৈছে, মহকুমাত আন্দোলন হৈছে, দিছপুৰত আন্দোলন হৈছে, দিল্লীত আন্দোলন হৈছে। কিন্তু এই ভূমিপুত্ৰ অসমীয়াসকলৰ আমাৰ চুতীয়া জনগোষ্ঠীৰ কথা বা ছয় জনগোষ্ঠীৰ কথা কেতিয়াও কোনো চৰকাৰে অনুভৱেৰে লোৱা দেখা যোৱা নাই। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলে মাতি নি মন্ত্ৰী গোট এটা গঠন কৰি দিয়া হৈছিলে, কৈছিলে যে খুব সোনকালে জনজাতিকৰণৰ ব্যৱস্থা হৈ আছে, আপোনালোকে চিন্তা কৰিব নালাগে। আওপকীয়াসকলে আমাক ভোটটো দিয়া, তোমালোকে ভোট দিলে আমি ৰজা হ'ম আৰু ৰজা হোৱাৰ পিছত তোমালোক এনেদৰে প্ৰজা হৈয়ে থাকিবা। এনেকুৱা ধৰণৰ মনে মনে কৰা অভিসন্ধিৰ ফাণ্ডত আমি ককবকাই আজিলৈকে আছোঁ। নিশ্চিতভাৱে আমি ভবাৰ দৰে একো হোৱা নাই। ট্ৰাইবেল সংঘই আপোনালোকে জনজাতিকৰণ বিচৰাটো নিবিচাৰে নেকি, নাভাবে নেকি তেওঁলোকে আপোনালোকে জনজাতিকৰণ? চাওক, অসমখন ট্ৰাইবেলেই হওক, আমি OBCয়ে হওঁ বা অন্য জনগোষ্ঠীয়ে কাৰো ব্যক্তিগত সম্পত্তি নহয়, প্ৰধান কথা। আৰু আমাৰ সকলোৰে সমান অধিকাৰ। ব্ৰিটিছসকলে কৰা যি আঁচনি, তাৰ জৰিয়তে পিছ পৰি থকা জনগোষ্ঠীকেইটাক আগুৱাই যোৱাৰ কাৰণে এনেকুৱা এক ব্যৱস্থা কৰি দিছিল। আৰু এতিয়া আমি অতিকৈ পিছপৰা জনগোষ্ঠী, তেখেতসকলে বহুদিন ভোগ কৰিলে। আমি এতিয়া অনুভৱ কৰিছোঁ যে ভাৰতীয় সংবিধানে যদি আমাক তেখেতকৰ আশ্ৰয় নিদিয়ে, ভাৰতীয় সংবিধানৰ জৰিয়তে যিবিলাক দফা আছে য'ত আমাৰ ৰক্ষণাবেক্ষণ পোৱা যাব, সেইবিলাক যদি আমি সুবিধা নাপাওঁ ভাৰতীয় সংবিধানৰ, তেতিয়াহ'লে আমি জনগোষ্ঠীটোৱে পৃথিৱীৰ বুকুৰ পৰা কেতিয়াবা হয়তো হেৰাই যাম। সেইকাৰণে তেখেতসকলে কোৱাৰ দৰে নহয়, তেখেতসকলৰ লগত আমাৰ আলোচনা হৈছে, একেলগে আমি প্ৰীতিভোজ কৰিছোঁ। তেখেতসকলে চুতীয়াসকলৰ বিৰুদ্ধে কোনো বেয়া মন্তব্য দিয়া নাই। আৰু তেখেতসকলে কৈছে যে চুতীয়াসকলৰ যি জনজাতিকৰণৰ কথা, সেই জনজাতি হ'লে আমি অন্ততঃ কেতিয়াও অসুবিধা নাপাওঁ। কাৰণ বড়োসকলে ক'ব নোৱাৰে আমি বড়োমূলীয় মানুহ, মংগোলীয় মানুহ, বড়োমূলীয় মানুহ। আৰু মিচিংসকলে ক'ব নোৱাৰে এইকাৰণে যে আমি মিচিংসকলৰে আমাৰে একেই লেভেলৰ এক জনগোষ্ঠী, কাৰণ আমাৰোতো এটা ঠাল আছিলে মিৰি চুতীয়া বুলি। তো গতিকে ঠিক তেনেকুৱাকৈ আমি কোনো কাৰণতে আমাৰ যিসকল ভাতৃ সংগঠন, আমাৰ যিবিলাক ভাতৃ জনগোষ্ঠী আছে, একেলগে বসবাস কৰা জনগোষ্ঠী আছে, সকলোৰ লগতে সমিল মিলে তেখেতসকলৰ অসুবিধা নোহোৱাকৈ আমি আমাৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঁ। তেখেতসকলৰ অসুবিধা কৰি আমি একো বস্তুৱেই বিচৰা নাই। চৰকাৰৰ হাতত ক্ষমতা আছে, চৰকাৰৰ হাতত ব্যৱস্থা আছে। তেখেতসকলে আমাৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটোত তেখেতসকলৰ আওতালৈ আনি পেলাই আমাক দিব লাগে। আমি আমাৰ ভাগৰখিনিয়ে বিচাৰিম। চাওক, বিভক্ত হোৱাটো এটা ডাঙৰ কথা নহয়। মানুহক ক্ষমতাই যেতিয়া অন্ধ কৰে, সেই ক্ষমতাই অন্ধ কৰাৰ পাছত হয়তো সেই
মানুহজনে যিকোনোই পদক্ষেপ ল'ব পাৰে আমাৰ এটা সংগঠন আছে, এখন সংবিধান আছে, আমি সংবিধান মতে চলিম আৰু সেইকাৰণে সেই সংবিধানৰ আধাৰত তেখেতসকলক যি দায়িত্ব দিয়া হৈছিলে দায়িত্ব পালন কৰা নাই, তেখেতসকলক আমি কিবা কাৰণতে সংবিধানৰ কাৰণে বহিষ্কাৰ কৰা হ'ল। বহিষ্কাৰ কৰাৰ পিছত তেখেতসকলে দুজন মানে গোট খাই এটা সংগঠন প্ৰস্তুত কৰি আগবাঢ়িবলৈ লৈছে। যুৱ সন্মিলন বুলি সংগঠন কৰিব নালাগে, তেখেতসকলে যদি অন্য সংগঠন কৰে আমাৰ ক'ব লগা একো নাই, কাৰণ আমাৰ এটা সংগঠন আছে, ৰেজিষ্ট্ৰেশ্যন আছে, আমাৰ সংগঠনে বাট বুলিছে আৰু তেখেতসকলে যদি ইচ্ছা কৰে, যদি জাতীয় প্ৰেম আছে তেখেতসকলে বেলেগ নাম দিও কৰিব পাৰে। আমাৰ মাজত বিভক্ত বুলি কোনো কথা নাই।